Hello everyone, আজি হৈ যোৱা ApexBankৰ জিকে কুৱেশ্যনবোৰ আজি আমি ডিসকাস কৰিম। সো ডিসকাস কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। সো বলক ভিডিওটো আমি আৰম্ভ কৰো। প্ৰথম কুৱেশ্যন হৈছে only prime minister who was governor of RBI। তো কাৰেক্ট আনসাৰটো কি আছে? মনমোহন সিং। নেক্সট আহিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা মাদাৰ নেম। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাকৰ নাম কি আছিল? তো কাৰেক্ট আনসাৰটো কি হ'ব? কিৰণময়ী দেৱী। কিৰণময়ী দেৱী। নেক্সট কুৱেশ্যন আহিছিলে HTML ফুল ফৰ্মটো কি? হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ। নেক্সট কুৱেশ্যন PPF ফুল ফৰ্মটো কি সুধিছে? এনসাৰটো হ'ব পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। নেক্সট কুৱেশ্যন সুধিছে স্মলেষ্ট ইউনিট অফ কম্পিউটাৰ। ইয়াতে কি হ'ব? বিট। নেক্সট কুৱেশ্যন সুধিছিলে 1 KB how much byte? 1024 byte. Next question সুধিছিলে which was the first female magazine of Assam? তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হয়তো? ঘৰ জেউতি। নেক্সট কুৱেশ্যন সুধিছিলে first child magazine of Assam। তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হৈছে? লৰা বন্ধু। নেক্সট কুৱেশ্যন সুধিছিলে which of the following is a hazardous tree? তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? ইউক্লিপটাছ ট্ৰী। ইয়াতে চাৰিটা অপচন দিয়া আছিলে, তাৰ ভিতৰত এইটো হ'ল কাৰেক্ট আনসাৰ ইউক্লিপটাছ ট্ৰী। which is non degradable? তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? প্লাষ্টিক। RAM is a volatile memory. Next question সুধিছিলে first conference of Assam Sahitya Sabha was held. তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? শিৱসাগৰ। PM of UK কোন হয়? ঋষি সুনাক। Control plus Z means in computer. Control plus Z to computer কি হয়? To undo an action. Next question সুধিছিলে header and footer work in words. এইটো exactly question টো এনেকৈ কিবা আছিলে header footer আছিলে, but মই exactly নাজানো, but header footer question আহিছিলে। So header মানে কি হয়? Header মানে it is section of the document that appears top margin. Top marginত header টো থাকে আৰু bottom marginত কি থাকিব? Footer টো থাকিব। এইটো exact question টো মই নাজানো, but recurring deposit এটা question আহিছিলে। So recurring deposit কি হয়? It is an investment tool which allows people to make regular deposit and earn decent returns on investment. তাৰমানে recurring deposit টো এটা investment tool হয়, যাৰ দ্বাৰা সেইটো আমি প্ৰত্যেক মাহে বা আমি মানিটো পইচা ইনভেস্ট কৰো আৰু এইটো কি হয়? ৰিটাৰ্ণত এইটো আমাক ৰিটাৰ্ণ দিয়ে, ঠিক আছে, উইথ ইন্টাৰেষ্ট। নেক্সট কুৱেশ্যন আহিছিলে আইৰন ম্যান অফ ইণ্ডিয়া কোন হয়? চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যন আহিছিলে চাউ ডেন্স ফ্ৰম হুইচ ষ্টেট? তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? ৱেষ্ট বেংগল। নেক্সট কুৱেশ্যন আহিছিলে 2023 পিচ নোবেল প্ৰাইজ কোনে পাইছিলে? তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? নাৰ্গিছ মোহাম্মদী। নেক্সট কুৱেশ্যন আহিছিলে KYC ফুল ফৰ্মটো কি? তো নো ইয়ৰ কাষ্টমাৰ। নেক্সট কুৱেশ্যন আহিছিলে হু গিভছ লিগেল এডভাইচ টু গভৰ্ণমেণ্ট? এইটো কি হ'ব? দ্য এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন আহিছিলে DBMS ফুল ফৰ্মটো কি? তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? ডাটাবেছ মেনেজমেণ্ট চিষ্টেম। নেক্সট কুৱেশ্যন আহিছিলে আছাম কেপিটেল চিফটেড শ্বিলং টু দিছপুৰ ইন হুইচ ইয়াৰ? তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? 1973। লাষ্ট কুৱেশ্যন আহিছে লেণ্ড ফৰ্ম ফুল ফৰ্মটো কি? লেণ্ডৰ ফুল ফৰ্ম হৈছে লোকেল এৰিয়া নেটৱৰ্ক। গতিকে মই ইমান কুৱেশ্যনতে মই কালেক্ট কৰিব পাৰিছো। যদি আপোনালোকৰ কুৱেশ্যন যদি মনত আছে আপোনালোকে কমেণ্টত জনাই দিব, ঠিক আছে। থেংক ইউ।